নমস্কাৰ, মই যোন আপোনালোক সকলোকে অনুপ্ৰতেজ কিচেনলৈ স্বাগতম জনাইছোঁ। আপোনালোক কেনে আছে বাৰু? ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি মই বনাব লৈছোঁ মিল্ক বাৰ। আৰু এইটো গেছ নজ্বলোৱাকৈ বনাব পৰা ইজি ৰেচিপি হয়, আৰু এইটো সকলোৱে বনাব পাৰিব ইজিলি যদি আপোনালোকৰ ওচৰত এইখিনি বস্তু থাকে। আৰু মই দিছোঁ ইয়াতে ডেচিকেটেড কোকোনাট 2 চামুচ ডাঙৰ চামুচেৰে, আৰু 1 চামুচ দিছোঁ চেনি গুড়ি, আৰু ইয়াতে দিম মই 3 চামুচ গাখীৰ। আৰু গাখীৰখিনি ইয়াতে মিক্স কৰি ল'ম। আৰু যদি মোক ইয়াতে আৰু গাখীৰ লাগে মই আৰু গাখীৰ ল'ম। যিমানখিনি গাখীৰৰ প্ৰয়োজন হয় সিমানখিনি ল'ম, আৰু আপোনালোকক যিমানখিনি প্ৰয়োজন হ'ব সিমানখিনিয়ে ল'ব। আৰু মই দিম ইয়াতে নেচলে এভাৰেডে আমুল 1 কাপ লৈছোঁ। আৰু মই এতিয়া এইখিনি হাতেৰে মঠি ল'ম। আৰু এইখিনি মঠিব লাগিব ভালদৰে। যদি এইখিনি ভালদৰে নমঠোঁ মোৰ মানে মিল্ক বাৰটো ভাল নহ'ব আৰু খোৱাত। আৰু এইটো খোৱাত চকলেটৰ নিচিনা লাগিব, যেনেকৈ মিল্ক বাৰ খাই আপোনালোকে তেনেকুৱাই লাগিব। আৰু এইটো মই এনেকৈ ভালদৰে মোহাৰি ল'ম হাতেৰে। মঠি লোৱা হৈছে। আৰু যদি হাতত লাগি ধৰে এইখিনি মৰখিনি লাগি ধৰিছে, মই অকণমান ঘি লৈছোঁ, ঘি লগাই লৈছোঁ হাতত। আৰু এইখিনি মই আমুলৰ ঘি লৈছোঁ, আৰু এইখিনি মই হাতত লগাই ল'ম অলপকৈ লগাই লৈ। আৰু এইটো মই আৰু অলপমান এনেকৈ ৰোল বনাই ল'ম, মোহাৰি ল'ম হাতত। আৰু মই যিখন থালত এইটো পেষ্ট কৰিম সেইখন থালত মই অকণমান ঘি লগাই দিছোঁ। আৰু ইয়াৰ ওপৰত মই এই ডখিনি থ'ম। যি আকাৰৰে কাটিব বিচাৰোঁ বাৰটো তেনেকুৱা শ্বেপ দি ল'ম মই। আৰু মই ইয়াতে দীঘল দীঘলকৈ কাটিম, আৰু মই এনেকৈ শ্বেপ দি লৈছোঁ। প্ৰথমে এখন চামুচৰ সহায়েৰে শ্বেপটো দি লৈছোঁ, আৰু এইখিনি মই এতিয়া চাকুখনেৰে কাটি ল'ম। আৰু মই দিছোঁ ইয়াতে চিলভাৰ ৱাক। মই এইখিনি গোট খাই গ'ল বাৰু। আৰু আপোনালোকে ইয়াতে কাজু, বাদাম, পিষ্টা যিকোনো বস্তু দিব পাৰে, নাইবা ৰ'জ লিফো দিব পাৰে। আৰু মই ইয়াতে চাকুৰে কাটি আছোঁ এইখিনি, আৰু মই এইখিনি পটাপট কৰিলোঁ। আৰু অকণমান চাকুত ঘি লগাই লৈছোঁ। এতিয়া মই এইখিনি ঘি লগাই ল'ম। হয়, অকণমান চাকুখনত ঘি লগাই আৰু এইখিনি মই কাটি লৈছোঁ। এনেকৈ কাটি লৈ ইয়াতে এনেকৈ ডেক'ৰেশ্যন কৰিলোঁ। ওপৰত ইয়াতে জবা ফুলৰ লিফ দিছোঁ, আৰু ইয়াতে কেইটা ফুল দিছোঁ। আৰু দিৱালী হয়, গেন্দী ফুল নিদিলে কেনেকৈ হ'ব, সেইকাৰণে গেন্দী ফুলো দিছোঁ ইয়াতে অকণমান সজাৰ কাৰণে। আৰু এনেকৈ ৰেডি হ'ল আমাৰ মিল্ক বাৰ। খাবলৈ বহুত সোৱাদ হৈছিল। হয়, ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক কৰিব, আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।